নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ক্লাছ 4ৰ পৰিৱেশৰ পাঠ 3ৰ প্ৰকৃতি ভ্ৰমণৰ প্ৰশ্ন উত্তৰ তোমালোকক লিখি দেখুৱাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে প্লিজ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবা ভিডিঅটো ভাল লাগিলে লাইক কৰি দিবা তেতিয়া হলে বলা সোৱা তলত দিয়া কিছুমান চৰাইৰ ঠোঁটৰ ছবি দিয়া হৈছে ঠোঁটবোৰ চাই কোনবিধ চৰাইয়ে কি খাদ্য খায় তালিকাখনত লিখা চৰাইৰ ঠোঁট ঘনচিৰিকাই কি খাদ্য খায় শস্য বৰটোকোলাই মাছ ইগলে মাংস এনেদৰে লিখি দিবা এতিয়া চোৱা তোমালোকে চৌপাশে দেখা চৰাইবোৰে ক'ত বাহ সাজে আৰু কি সামগ্ৰীৰে বাহ সাজে তলৰ তালিকাখনত লিখা চৰাইৰ নাম লিখিবা ক'ত বাহ সাজে লিখিবা নেক্সট বাহ সজা সামগ্ৰী লিখিবা কাউৰী ওখ গছৰ ডালত ক'ত বাহ সাজে ওখ গছৰ ডালত বাহ সজা সামগ্ৰী শুকান ঘাঁহ চৰাইৰ নাম শালিকা ক'ত বাহ সাজে গছৰ ধুন্দত বাহ সজা সামগ্ৰী খেৰ কুটা শুকান গছৰ পাত এনেদৰে লিখি দিবা নেক্সট চোৱা তোমাৰ চৌপাশৰ চৰাইবোৰ নিৰীক্ষণ কৰি তলৰ তালিকাখন পূৰ কৰা চৰাইবিধৰ নাম কাউৰী মুখমণ্ডলৰ ৰং কলা ঠোঁটৰ আকৃতি জোঙা পাখিৰ ৰং কলা ঠেঙৰ ৰং কলা নেক্সট চোৱা ক্ৰমিক নং তুমি দেখা প্ৰাণী চৰাইৰ নাম আৰু সিহঁতৰ দৈহিক বৈশিষ্ট্য লিখি তলৰ তালিকাখন পূৰ কৰা ক্ৰমিক নং ইয়াত দিবা 1 2 3 4 এনেদৰে বান্দৰ আৰু হাঁহ দিয়া আছে বাকি দুটা তোমালোকে লিখি দিবা প্ৰাণীৰ বা চৰাইৰ নাম লিখিবা বগলী লিখিছো আৰু কাউৰী লিখিছো এনেদৰে লিখিবা বগলী ডিঙিটো দীঘল ঠোঁটটো জোঙা দৈহিক বৈশিষ্ট্য লিখিব লাগে ঠিক আছে 4 নম্বৰ চোৱা কাউৰী লিখিবা গাটো কলা ঠোঁটটো জোঙা এনেদৰে লিখি দিবা নেক্সট চোৱা তলৰ ছবিবোৰ চাই পতংগবোৰৰ নাম লিখা এইটো পখিলা লিখিবা পইতাচোৰা লিখিবা ঝিয়া লিখিবা তাৰপিছত মৌমাখি লিখিবা গাগিনী লিখিবা আৰু গুবৰুৱা লিখি দিবা চোৱা অনুশীলনীৰ এতিয়া প্ৰশ্নোত্তৰখিনি কৰিম তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা অসমৰ ৰাজ্যিক বৃক্ষ কি হুলুং এনেদৰে 2 নম্বৰত গোল কৰি দিবা তলৰ কোনটো মাংসভোজী চৰাইৰ গোট চোৱা বহুত অপচন দিয়া হৈছে ইয়াৰ পৰা 4 নম্বৰ অপচনটো হ'ব ফেঁচা খেন চিলনি শগুন 4 নম্বৰ অপচনটো ফিল কৰি দিবা শুদ্ধ বাক্যটোত ৰাইট চিন আৰু অশুদ্ধ বাক্যটোত ভুল চিন দিয়া শুদ্ধ বাক্যটোত ৰাইট চিন দিম আৰু শুদ্ধটোত ভুল চিন চোৱা ক নম্বৰ চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ ভুল চিন দিবা অশুদ্ধ চিন দিবা ঠিক আছে তাৰপিছত চোৱা খ নম্বৰ হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা ৰাইট দিবা চাকৈ চকুৱা এবিধ পতংগ ভুল চিন দিবা সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে শুদ্ধ ৰাইট চিন দিবা দূৰবীন হল দূৰৈৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি ৰাইট চিন দিবা ঠিক আছে 3 নম্বৰ চোৱা খালী ঠাই পূৰ কৰা পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম বি হামিং বাৰ্ড খ নম্বৰ পতংগৰ 6খন ঠেং থাকে গ নম্বৰ অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম গড় ঘ নম্বৰ ধনেশ পক্ষীয়ে গছৰ মূৰত বাহ সাজে এনেদৰে খালী ঠাইবোৰ লিখি দিবা নেক্সট চোৱাৰ চমু উত্তৰ লিখা এইবোৰৰ প্ৰশ্ন উত্তৰখিনি কৰিম এতিয়া চোৱা প্ৰথম প্ৰশ্ন চহলা বিল ক'ত অৱস্থিত চহলা বিল কাজিৰঙাত অৱস্থিত খ নম্বৰ চোৱা দুবিধ পৰিভ্ৰমী চৰাইৰ নাম হ'ল ধৃতৰাজ আৰু পেলিকান গ নম্বৰ চোৱা পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি ব্যৱস্থা আছে জীপ গাড়ী আৰু হাতীৰ পিঠিত উঠি ফুৰাৰ ব্যৱস্থা আছে
পাগলী খোৱা প্ৰাণী এবিধৰ নাম পাগলী খোৱা প্ৰাণী এবিধৰ নাম হ'ল গৰু চোৱা এতিয়া নেক্সট 5 নম্বৰ এতিয়া এইখিনি 5 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি কৰিম 5 নম্বৰ উত্তৰ লিখা মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয় উত্তৰ লিখিবা মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে চিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে এনেদৰে লিখি দিবা নেক্সট খ নম্বৰ চোৱা পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে উত্তৰ লিখিবা পৰিভ্ৰমী চৰাইবোৰ অতিপাত ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ আৰু খাদ্যৰ সন্ধানত অসমলৈ আহে এনেদৰে লিখি দিবা গ নম্বৰ চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ উত্তৰ লিখিবা কাৰণ বাহিৰৰ খাদ্য খালে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে ঘ নম্বৰ চোৱা চৰাই চিৰিকটি অথবা প্ৰাণীক কিয় সজাত বন্দী কৰি থব নালাগে উত্তৰ লিখিবা কাৰণ সিহঁতে কষ্ট পায় আৰু স্বাধীনভাৱে ঘূৰি ফুৰিব নোৱাৰে দৰে লিখি দিবা ঘ নম্বৰ উত্তৰ উঙ নম্বৰ পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে উত্তৰ লিখিবা পৰ্যটকক গাইডে তথ্য প্ৰদান কৰে পথ প্ৰদৰ্শন কৰে আৰু সুৰক্ষা নিশ্চিত কৰে এনেদৰে উঙ নম্বৰলৈকে লিখি দিবা উঙ নম্বৰলৈকে লিখা হোৱাৰ পিছত 6 নম্বৰ চোৱা ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা ক অংশ ধৃতৰাজ খ অংশৰ লগত মিলাবা এবিধ পৰিভ্ৰমী চৰাই নলখাগৰি এবিধ উদ্ভিদ উদ এবিধ প্ৰাণী মৌমাখি এবিধ পতংগ নেক্সট চোৱা 7 নম্বৰ পাৰ্থক্য লিখা তৃণভোজী আৰু মাংসভোজী প্ৰাণী উত্তৰ লিখিবা 1 নম্বৰ দিবা তৃণভোজী প্ৰাণীয়ে ঘাঁহ বন গছৰ পাত খায় আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস খায় 2 নম্বৰ লিখিবা 2 নম্বৰ দি পেলাই লিখিবা তৃণভোজী প্ৰাণীৰ দাঁত বহল চেপেটা আৰু ধাৰ আনহাতে মাংসভোজী প্ৰাণীৰ দাঁত চোকা 3 নম্বৰ দি পেলাই লিখিবা তৃণভোজী প্ৰাণীয়ে চুবাই বা পাগলি খায় আনহাতে মাংসভোজী প্ৰাণীয়ে মঙহ টুকুৰা কৰি খায় এনেদৰে ধুনীয়াকৈ তোমালোকে লিখি দিবা এইটো উত্তৰ 7 নম্বৰৰ উত্তৰ হয় পাৰ্থক্য লিখা গোটেইখিনি তোমালোকে এনেদৰে লিখি দিবা এইখিনি হোৱাৰ পিছত শব্দ তালিকাখন মন কৰা শব্দ তালিকাখনত থকা চৰাইৰ নাম কেইটা চিনাক্ত কৰি ঘেৰ দিয়া চোৱা এইবোৰ চৰাইৰ নামবোৰ এনেদৰে তোমালোকে চিনাক্ত কৰি ল'ব পাৰ শালিকা হাঁহ ঘনচিৰিকা বুলবুলি শেন শামুক ভঙা ঈগল চিলনী বৰটোকোলা এনেদৰে মিলাই দিবা শগুন ইয়াৰ পৰা হ'ব একচুৱেলি ভুল গ নল'বা শগুন হ'ব ইয়াৰ পৰা শগুন তাৰপিছত বাঢ়ৈটোকা কেতেকী বগলী মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ